গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আৰু আজি হৈছে নতুন বছৰ 1 তাৰিখ আৰু এই 1 তাৰিখ বুলি ভাবি পেলাই আমি গোটাইটাই পাউটি বাজ যাইছোঁ এইফালে আছে কমল আৰু ৰিদীপ পুৰা একদম চাইকেল চলি আছে সেইকাৰণে কৈছোঁ এখন বাইক কিন নাই বাইক চেক কিনা নাই মানে ধৰা এইফালে কালি খানা আছিল ভাই আৰু আমাৰ খানা হওঁতে অলপ দেৰি হৈ গ'ল কাৰণে পুৱাই যাব লাগিছিল কিন্তু পুৱাই মানে আজি দেৰি হৈ গ'ল বাৰু যিয়ে নহওক আমি যাম এতিয়া অলপ দেৰিকৈ এইফালে দেখাইছে আৰু তেতিয়া অলপ মই চলাইছোঁ পুৰা ঠাণ্ডাত কেনে একদম মজা আগত যাবাছোঁ গাইছ মটো ভ্লগ হ'ব গাইছ অলপ আহি পেলাই অলপ জিৰালোঁ বেয়া ভাল লাগিছে দেখা পাইছে সেইফালে কমল দাউৰি আছে ৰাতিপুৱাই এই নৰে দৌৰবা অলপ বেয়া ভাল লাগছে গাইছ পাৰ্বতীবা যাই পোৱা নাই ইয়াতে ফটো উঠাত ব্যস্ত আৰু আমি এতিয়া আহি পাই গ'লো ধুনীয়া কৰি এইফালে দেখা পাইছে গেটখন আৰু এইফালে দেখা পাইছে গেটখন শ্ৰী শ্ৰী মা পাৰ্বতী বুলি লিখা আছে আৰু এতিয়া বোলে ওপৰলৈ আমি এতিয়া ওপৰলৈ উঠি আছোঁ ধুনীয়া কৰি এইফালে চাফ চিকুণ কৰি আছে মানে পাতবিলাক এইফালে আছে কমলে কি ভ্লগ বনাইছে নেকি নতুন ফাৰ্ষ্ট মানে আমি এতিয়া ওপৰলৈ উঠি আছোঁ ধুনীয়া কৰি একদম চাৰিওফালে হেৰি পেকেটবিলাক চাফ চিকুণ কৰি আছে এতিয়া আমি ওপৰলৈ উঠি আছোঁ চাই থাকক এক বছৰ হ'ব আৰু গাইছ নাহা এক বছৰ পিছত আহি আছোঁ একদম জোতা পিন্ধি আহিব লাগছে চেণ্ডেল পিন্ধি আহি পিছলি যায় ভৰি অলপমান আহি পালোঁ ওপৰত মানে অলপমান আহিছোঁ এইফালে দেখা যায় স্কুলৰ চলিও মানে আহিছে চাফা কৰি আছে প্লাষ্টিকবোৰ মানে চব লেতেৰা হৈ থৈ যায় আৰু এইফালে ধুনীয়া আৰ্ট এটা এইফালে আমাৰ ফটো উঠি আছে আৰু এইফালে আছে দোকান বেয়া ভাল লাগে তেনেকুৱা ধুনীয়া দোকান পাব আমি আধা আহি পালোঁ বেয়া ভাগৰ লাগছে পিছুৱাই থকা হৈছে গাইছ জোচ আছে না নাই তোমাৰ গাইছ একদম লাষ্টত আছে এই তাই ভাই বাৰ নাই আজকে আমি ফাৰ্ষ্ট মই ফাৰ্ষ্ট বহুত বেয়া গৰম আছে আৰু আমি আহি পাই গ'লোঁ এইফালে কাৰ্তিক মন্দিৰ জোতা চেণ্ডেল থৈ যাওঁ গাইছ অকণমান জোতা পিন্ধি আছে নহয় আৰু গাইছ আমি এতিয়া আহি পাই পেলাই এতিয়া ধুনীয়াকৈ বহি আছোঁ আৰু চট অলপ বহি খুলি দিলোঁ মানে বেয়া গৰম লাগিছে উঠাতে এইফালে ফটো ব্যস্ত হৈ আছে বৰ্তমান ফটো আমি মন্দিৰৰ পিছফালে বহি আছোঁ আগৰ ফালে যাব আছে আৰু আগৰ ফালে যাই দেখুৱাই আছোঁ আপোনালোকক এইফালৰ পৰা চাওক এইবাৰ এইফালে আছে গাইছ গণেশ মন্দিৰ এইফালে মানুহ চাওক গাইছ এবাৰ আজি 1 তাৰিখ কাৰণে এইফালে কুঁৱলীবোৰ পূৰা যাৱা দেখা পাই থাকে মানে এইফালে চাওক কেমেৰাত গম নাপায় কিন্তু যাই আছে পূৰা এইফালে গাইছ আমি এতিয়া এইফালে যাব লাগে সকলে ধেমালি ফটো উঠিলি দে আজকে তয়ো আৰু একদম মজা লাগিল বহুত দিনৰ মূৰত আহিলোঁ আৰু এতিয়া মানুহ চাওক স্কুলৰে বেছি মানে আমি এটা তলত গৈ আছোঁ চবকেইটাই কেনেকুৱা লাগে কওক হা
এই কমল ফাৰ্ষ্ট টাইম হৈছে তো এক্সপিৰিয়েঞ্চ চাওকচোন হে হাই ফাই আৰু আমি প্ৰায় 40 মিনিট থাকিলোঁ নেকি ইয়েস 40 মিনিটমান থাকিলোঁ এতিয়া কোৱালি মানে আৰু বেছিয়ে পৰি আছে ঠাণ্ডা লাগছে ঠাণ্ডা এবাৰতে তাতে বহুত গৰম লাগছিল আৰু আৰু এতিয়া তলত গৈ ভিডিঅ'টো সমাপ্ত কৰিম গাইছ এইফালে ভিউটো চাওক এবাৰ উঠোঁতে মানে ভিউ চোৱা লোৱা নহ'ল বেয়া ভাগৰ লাগিছিল এতিয়া নামতে ভিউ আমি এতিয়া পাৰ্বতীপাৰাৰ পৰা আহি গ'লোঁ আমি এতিয়া ঘৰত যাব ওলাইছোঁ গোটেইকেইটাই আৰু মানুহজনটো বহুত হৈছে আজি আৰু সিহঁতে এইবাৰ যাব ঘৰত অলপ পিছত ভাত চাত খাই উঠি আমাৰ তাত আৰু ইহঁতক বগলী থোৱা যাম আৰু গাইছ সেইটো মানে দেউতাক দি যাম বস্তুটো ভাবি চাই সৰু গীত বাৰু যিয়ে নহওক সৰু হ'লেও মানে এতিয়া দি যাম না কি সৰু হ'লেও মানে এনে নিয়ম বুলি গাইছে এটা দি যাম আমি পাৰ্বতীপাৰাৰ পৰা চিধা আহি গ'লোঁ বুকত দেখা পাইছে আৰু মানে তাহাঁতে গ'ল ঘৰত আৰু আমি আহি গ'লোঁ বুকত আৰু মানে আমি বকৰ পৰা আহি পাই গ'লোঁ আৰু বকৰ পৰা আহি পাই এইফালে কালি বনোৱা টেণ্ট খানা খোৱা মানে ঠাইখিনি চাফ চিকুণ কৰোঁ লেতেৰা কৈ থাকিলে ভাল নালাগে না গাইছ আমি ইয়াতে বহি থাকোঁ ভাটিবেলা সময়ত আৰু সেইকাৰণে এইবিলাক চাফা তাফা কৰোঁ আৰু আপোনালোকে দেখা পালে মই দেউতাক এটা কেক দিলোঁ আৰু বহুতে হাঁহিব পাৰে বস্তু নাই গাইছ কিবা এটা দিছোঁ আৰু আপোনালোকে কেনেকুৱা পালে আজি ভিডিঅ'টো চাই প্ৰথম গ'লোঁ পাৰ্বতীপাহাৰ তাৰপিছত বকৰ পৰা ডাইৰেক্ট ঘৰত আহি মানে তাহাঁতক থ'ব গৈছিলোঁ বকলৈকে তাৰপৰা আহি পেলাই এইফালে কামত আৰু ব্যস্ত সেই মুখখন মন নেকি আৰু বক্সটো আছে ঘৰত অলপ বজালোঁ তাৰপিছত আজিৰ ভিডিঅ'টো কেনেকুৱা পালে গাইছ কমেণ্ট কৰি পেলাই জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বাই বাই